ক'ত ক'ত 9খন হ'ল আমাৰ যোৰহাটত এখন মেডিকেল কলেজ হ'ল আমাৰ তেজপুৰত এখন মেডিকেল কলেজ হ'ল তাৰ পিছত আমাৰ ডিফুত এখন মেডিকেল কলেজ হ'ল আমাৰ লখিমপুৰত আমাৰ মেডিকেল কলেজ হ'ল এই ধৰণে বৰপেটাত আমাৰ মেডিকেল কলেজ হ'ল আৰু শেষত গৈ এই বছৰ আমাৰ ধুবুৰীত নতুন মেডিকেল কলেজ হ'ল অহা বছৰ আমি সংকল্প কৰিছো যে অহা বছৰ আমি অসমত আৰু 3খন নতুন মেডিকেল কলেজ আৰম্ভ কৰিম নগাঁৱত আমাৰ নতুন মেডিকেল কলেজ আমি অহা বছৰত আৰম্ভ কৰিম নলবাৰীত আমি নতুন মেডিকেল কলেজ অহা বছৰত আৰম্ভ কৰিম আৰু কোকৰাঝাৰত আমি নতুন মেডিকেল কলেজ আৰম্ভ কৰিম অৰ্থাৎ আমাৰ কাৰ্যকালৰ ভিতৰত 2026 চনৰ ভিতৰত আমি অসমত সৰ্বমুঠ 16খন মেডিকেল কলেজ আৰু 2030 চনৰ ভিতৰত অসমত আমি 24খন মেডিকেল কলেজ আমি নিৰ্মাণ কৰিব খুজিছো